হাই, আজি 19 জানুৱাৰী আমি এতিয়া সপোনিকেছি আঞ্চলিক হাইস্কুলৰ পৰা টেলিকমিউনিকেশ্যনৰ এটা এক্সকাৰ্ছনত ওলাইছোঁ ষ্টুডেণ্টছৰ লগত। এতিয়া আমি জাৰ্নি ষ্টাৰ্ট কৰিম। এইটো টেলিকমিউনিকেশ্যন নতুনকৈ ইয়াতে ছাবজেক্ট দিয়া হৈছে, ভকেশ্যনেল ছাবজেক্ট। একচুৱেলি টেলিকমিউনিকেশ্যন মানেতো সকলোৱে গমেই পায়, এইটো আচলতে আজিকালিৰ যুগত এইটো এটা বহুত বেছি ইম্পৰ্টেণ্ট ছাবজেক্ট। মানে মোবাইলৰ পৰা, ইণ্টাৰনেটৰ পৰা, ছ'চিয়েল মিডিয়াৰ পৰা, ইটছ এণ্ড এভৰিথিং আজিকালি ইণ্টাৰনেট, মোবাইল, স্মাৰ্টফোন এইবোৰ নহ'লে নচলে। টেলিকমিউনিকেশ্যন অহাৰ আগত প্ৰথমতে আহিব ইলেক্ট্ৰনিক্স, মানে কমপ্লিটলি ফিজিক্সৰ কনচেপ্ট, পদাৰ্থ বিজ্ঞান, তাৰপিছত কম্পিউটাৰ, তাৰপিছত প্ৰগ্ৰামিং, গোটেইবোৰ টপিক সাঙুৰি মানে টেলিকমিউনিকেশ্যনটো সৃষ্টি হৈছে। মেইনলি কমিউনিকেশ্যন, যাতায়াত, ইজনে আনজনৰ লগত সম্পৰ্ক কৰা, দেখি হওক নেদেখাকৈ হওক বা মেছেজত হওক, এনি কাইণ্ড অফ কমিউনিকেশ্যন। কমিউনিকেশ্যন নহ'লে আজিকালি নচলে। চ' এইটো এটা বহুতেই বেছি ইম্পৰ্টেণ্ট ছাবজেক্ট। স্কুল লেভেলৰ পৰা আজিকালি দিয়া হৈছে। এইটো সকলোৱে ভাল পাইছে ছাবজেক্টটো, মানে নতুন মডাৰ্ণ ডিজিটেল ইণ্ডিয়া, যিহেতু ডিজিটেল দুনিয়াখনৰ লগত পৰিচয় কৰা দিয়া হৈছে। অকল আমি একাডেমিক, আমি গণিত বিজ্ঞান এইবোৰ পঢ়ি থাকিলেই মানে সীমাবদ্ধ নহয়, আমি এইবোৰ এপ্লিকেশ্যন জানিব লাগিব। গণিত আমি যে শিকিছোঁ এইটো ক'ত ব্যৱহাৰ হয়, বিজ্ঞান যে আমি পঢ়িছোঁ এইটো ক'ত ব্যৱহাৰ হয়, এইবোৰ আজিকালি ল'ৰা ছোৱালীবোৰৰ বহুত বেছি ইম্পৰ্টেণ্ট। গতিকে এইবোৰ শিকিব দিয়া হৈছে। মোবাইলের উপর কি হয় হাত তলত কি টার আছে বাকি যে মানে এটা এই বক্স আছে না আহি যায় তার একটা কানে কি হলো এই আর মোবাইল অপটিক্যাল তো বেশি করে এটা সিগন্যাল বেশি ভালো কিন্তু তলে যে করতে না মানে স্পিডটো বেছি ভাল হয়, স্পিডটো ভাল হয়, বাকি গোটেই মানে হাই স্পিড হয়। আছে বহুতকেইটা মেচিন আছে ইয়াতে, সমষ্টিতে টাৱাৰটো বনোৱা যায়। মোবাইল টাৱাৰ তোমাৰ মানে কমপ্লিটলি মানে তোমাৰ যিটো মানে চালু টাৱাৰ তাতে আমাক এলাউ নকৰে, কিন্তু এইটো টাৱাৰত আমাক এলাউ কৰি আছে। এতিয়া তোমালোকক তেখেতে অলপমান ক'লে আৰু এখেতে অলপমান কৈ দিব, মানে তোমালোকে এইটো হেৰি কৰা, এই কি বুলি কয় কৈ দিব এখেতে, অলপ শুনি লোৱা। আমি তোমাক কিছুমান মেছেজ কি কওঁ, ৰিচিভ কৰোঁ। আমি কথা পাতিলে কি হয়, মেছেজবোৰ ৰিচিভ হয় নাই? আমি কথা ক'লে মেছেজবোৰ যায় নাযায়? মই ফোনত কথা পাতিছোঁ, তোমাৰ আৱাজ শুনিছোঁ, তুমি মোৰ লগত কথা পাতিছা, মোৰ আৱাজ শুনিছা, সেইবোৰ কাৰণে তোমাক কি লাগিব, আমাক এই টাৱাৰ লাগিব, গম পালা? টাৱাৰত তোমাক কিমান চিগনেলবোৰ যায়, বুজি পালা? এনেকৈ তোমালোকে জিঅ' ফাইবাৰ বুজি পাইছা নাই? পাইছা? তাত আমি কি ইউজ কৰিব পাৰোঁ, নেট, হয় নাই? সেইবোৰ তোমাক মিলি যায়, অপটিকেল হৈ যায়, হয়নে? অপটিকেল ফাইবাৰ তোমাক ক'ত থাকে? মাইক্ৰ'ত থাকে, বুজি পাইছা নে? মাইক্ৰ'ৰ পৰা কিনে চিগনেলবোৰ যায়, সেইকাৰণে তোমাৰ অপটিকেল ফাইবাৰ বহুত ফাষ্ট হয়, বুজিছানে? এতিয়া চোৱা, জিঅ' ফাইবাৰ তোমাক কি দৰকাৰ কোৱাচোন? নেটটো লগাই দৰকাৰ হয়নে? তোমাকে যে টাৱাৰৰ পৰা ডাইৰেক্ট নেটটো ইউজ কৰা, নেটটো কেতিয়াবা শ্ল' আহিব পাৰে। আগতে কি আছিলে? 4G আছিলে, এতিয়া কি হ'ল? এতিয়া 5G হ'ল। 5G ফাৰ্ষ্ট তোমাৰ কি হয়? অপটিকেল ফাইবাৰ, বুজিলা? 5G তুমি যোনটো বস্তু 10 Mbps 20 Mbps ডাউন কৰিব পাৰিবা, তুমি যদি অপটিকেল ফাইবাৰ লগোৱা তুমি 300 Mbps হ'ব নাই? 100 Mbps পাৰিবা, বুজি পালা? আৰু টেকন'লজি লাহে তোমাৰ এডভান্স হৈ গৈ আছে, বুজি পাইছানে? নেক্সট তোমাৰ কি আহিব? 6G আহিব। 6G পৰা তোমাৰ কি আহিব? 7G। আমাক দেৱজিৎ ছাৰে পাৰ্টি দিছে চন্দ্ৰমা হোটেলত, পৰঠাৰ পাৰ্টি। চাওক চব পূৰা খাই আছে।